আপোনালোকৰ এইটো এই যে ইংৰাজী মাহ কি মাহত আহিছিলে? ইংৰাজী মাহটো আহাৰ মাহত আহিছিলে। ইংৰাজী মাহটো আহাৰ মাহ। ইংৰাজী মাহৰ কথা সুধিছো। ইংৰাজী মাহটো নাজানো নিশ্চয় নহয়। আগষ্ট লাষ্টত। অকণ জোৰেৰে ক'ব। আগষ্ট। হাই গাইজ, কি খবৰ? মই বৰ্তমান আমাৰ ঘৰৰ একদম নিচে কাষতে আছো। এইটো এটা টাৱাৰ বহাই আছে, অতি শীঘ্ৰে কাম চলাই আছে আৰু চলি আছে। প্ৰায় আৰু 1 মাহ 1.5 মাহৰ পাছত অপেনিং হ'ব। আৰু আমাৰ এইটো শুনামতে এতিয়া এয়াৰটেল হ'ব, হয়তো জিঅ' লগাব বুলিও শুনিছোঁ, ইমানখিনি নাজানো বাৰু। কিন্তু আমাৰ ঘৰৰ কাষতে নেটৱৰ্কটো পালে ভাল হ'ব, ইউটিউবত ভিডিঅ' আপলোড দিবলৈ ভাল হ'ব। নহ'লে এটা ভিডিঅ' আপলোড দিওঁতে 4 ঘণ্টা 5 ঘণ্টা লাগে, বহুত টাইম লাগে ঘৰত দিলে। আৰু ওলাই মেলি গ'লে ইমান টাইম নালাগে বাৰু। এতিয়া এওঁলোকে কাম লগাই আছে, দেখিছে আপোনালোকে। আৰু এই যিডোখৰ মাটি, এই মাটিডোখৰ যাৰ, তেখেতেনো কেনেকৈ পালে, কি ধৰণে কথা পাতিলে, যদি এটা নেটৱৰ্ক এখন গাঁৱত আনিব বিচাৰে, কেনেকৈ আনিব বা টাৱাৰটো কেনেকৈ আনিব, এই এখন গাঁৱলৈ টাৱাৰ এটা কেনেকৈ আনিব, সেই মালিকক, যিটো এইডোখৰ মাটিডোখৰৰ মালিকৰ লগত অলপ কথা পাতোঁ, ব'লকচোন। দাদা নমস্কাৰ। নমস্কাৰ। ভালে আছে? মই আছোঁ, ভগৱানৰ ৰখাত। আপোনালোকৰ ইয়াত এতিয়া যিটো এটা টাৱাৰ বহাইছে, মানে অৰ্থাৎ নেটৱৰ্ক, এই নেটৱৰ্কটো মানে চিমটো কি চিম হ'ব? এয়াৰটেল ন? সেইটো আপুনি কিবা এপ্লাই কৰিছিলে নেকি? নাই কৰা, নিজে সব জেগাতে চেক কৰিলে। হয়। চেক কৰি ক'তো নাপালে সুবিধাটো। মোৰ ইয়াতে সুবিধাটো পাই পেলাই মোৰ লগত আলোচনা কৰি পেলাই এইটো বহুৱাইছে। নহয়, আকৌ আপুনি কাগজ পত্ৰ কৰি মেলি আনিছে নে? নাই, কাগজ পত্ৰ একো কৰা নাই। একো কৰা নাই? ক'তো খালি দলি চলিবোৰ পিছত লিখি পেলাই দিলোঁ। আপুনি মানে এটা যে নেটৱৰ্ক বা টাৱাৰ এটা বহাব লাগে, এই বিষয়ত কাগজ পত্ৰ কৰি অনা নাই? মানে এইটো নিজে তেখেতলোক ঘৰলৈ আহিছে? আৰু কিছুমান এতিয়া ভুৱা ফোন কল আহে যে আপোনাৰ টাৱাৰ এটা বহাম, ইমান টকা পাব, জমিন আছে নে মাটি, সেইবোৰ চব মানে যদি অৰিজিনেল বহায়, মানুহ মানে ঘৰলৈ নিজে আহে। আপোনালোকৰ এইটো এই যে ইংৰাজী মাহ কি মাহত আহিছিলে? ইংৰাজী মাহটো আহাৰ মাহত আহিছিলে। ইংৰাজী মাহটো আহাৰ মাহ। ইংৰাজী মাহৰ কথা সুধিছো। ইংৰাজী মাহটো নাজানো নিশ্চয় নহয়। আগষ্ট লাষ্টত। অকণ জোৰেৰে ক'ব। আগষ্ট। তাৰপিছত হেৰি নহয় দাদা, এতিয়া এই নেটৱৰ্কটো যে বহাইছে, মানে টাৱাৰটো, এতিয়া আপোনালোকৰ উপযুক্ত ল'ৰা আছে নি? আছে। তেখেতক কিবা চাকৰি দিছে নে আপোনালোকক পইচা দিলে? নাই দিয়া, পইচা পাই একো কথা নাই। এনেই 3 মাহৰ পিছত 5,000কে টকা দিম বুলি কৈছে। মানে এমাহত 5,000কে দিব? বাঢ়িব নি পাছত পইচা? পাছত বাঢ়িব। একদম এনে কিমান বছৰলৈকে দিব? এইটো 20 বছৰ। 20 বছৰ। তাৰপিছত 20 বছৰৰ পাছত আকৌ কিবা চেঞ্জ হ'ব? আকৌ চেঞ্জ হ'ব। মানে এজনক যদি ডাইৰেক্ট বোলে মই 5,000কে নলওঁ, পইচা লওঁ বুলি ক'লে ডাইৰেক্ট ল'ব পাৰিব ন? সেইটো ল'ব পাৰিলোহেঁতেন। এই অন্য জেগাত লৈছে, সেইটো বৰ বিশেষ নেজানিলোঁ কথাটো। নজনাৰ কাৰণে মাহে দিয়াটো চিন্তা কৰিলোঁ। এতিয়া টাৱাৰটোত তেল চেলো ভৰাই থাকিব লাগিব নহয় বোলে? নালাগে, এইটো বেটেৰী চিষ্টেম। হ'লেও চকুকান দি থাকিব লাগিব। চকুকান মানে কি, ঘৰৰ কাষতে দিব লাগিব আকৌ। এতিয়া এইটো অপেনিং কেতিয়া আৰু কেইমাহমানৰ পাছত আমি উপভোগ কৰিবলৈ পাম নেটৱৰ্কটো? আৰু খুব বেছি 10 দিন। 10 দিন। উঠিছে ধুনীয়াকৈ। পেনো উঠিছে নে? উঠি লওক।
পেন আৰু ঢাক খালে হেৰি এই আপোনালোকৰ যিটো টাৱাৰ বহাইছে এই টাৱাৰটো এতিয়া খুব কম দিনতে হ'ব বুলি শুনিছোঁ এতিয়া আৰু 1 মাহ 2 মাহ মানৰ পাছত নেটৱৰ্ক পাই যামনে আৰু 10 দিন 10 দিন ন প্ৰায় কাম শেষ হৈছে এতিয়া জিঅ'ও লাগিব বুলি শুনিছোঁ হয় জানো নাই সেইটো শুনা নাই এয়াৰটেল অকল এয়াৰটেল লাগে যদিও নাজানো তেওঁ কোম্পানীৰ কথা এতিয়া যদি কোনোবাই এটা টাৱাৰ আনিব বিচাৰে গাঁৱলীয়া জেগাততো নেটৱৰ্ক নাপায় কিছুমান জেগাত এনে কিবা কিবি কাগজ পত্ৰ কৰি আনিব পাৰিব নাই সেইটো কাগজ পত্ৰ মই কৰা নাই মই এই বিষয়টো একো কৰা নাই নিজে আহিলে চবতে টাৱাৰ মাৰি চালে সুবিধা নাপালে কাৰোবাৰ মাটি বাৰী নাপালে কাৰোবাৰ সুবিধা নাপালে ৰাস্তা পদূলি নামিবলৈ সুবিধা লাগিব নহয় বস্তু কঢ়িয়াবলৈ কিয় গৰা তাত নবনাই নহয় ইলেক্ট্ৰিচিটি বৰ্ডৰ লাইনটোও সুবিধা চাব লাগিব এনেই নহয় নহয় কথা হ'ল কিন্তু বস্তুটো বনাওঁতে সৰ্বান্তে তাহাঁতি চব টেষ্ট কৰি মোবাইলত দি ইয়াত টাৱাৰটো আহিবনে নাহে সেইটো চাই লৈছে চাই লৈহে বহিছে মাটি এনেই কিমান মান লাগিছে সিহঁতি লৈছে মাটি নহয় 1 কঠামান একঠা লৈছে এতিয়া হেৰি বহুত দকে খান্দিছিলে হ'ব লাগিব বহুত দ হেৰি চৰকাৰী হেৰি খালে 22 কুইণ্টেল লোহা খালে এটা টায়াৰ বহাবলৈ হ'লে কোটি টকা খৰচ হৈ যায় কোটি টকা খৰচ হয় কোটি অধিক হৈ যায় চাগে হয় না এতিয়া কপালখন ভালেই আপোনাৰ মোৰ ভালেই এইটো তহঁতৰ আশীৰ্বাদে ভাল নহয় আমি আপোনাৰ লগত সদায় আশীৰ্বাদ আছে বাৰু ভালেই হ'লেও মানে এতিয়া আপোনাৰ কাষতে মোৰ ঘৰ নহয় জানো আমাৰ ঘৰত নাপালো এতিয়া দুখ কৰিও লাভ নাই সেইটো তেখেতলোকেহে দিছে হয় নে নহয় নহয় এটা কথা হ'ল মাটি সুবিধা লাগিব নহয় আমাৰ মাটিও আছে মাটি থাকিলে পথাৰৰ মাজত লং চাই কিনাৰত ঢেৰ মাটি গাঁৱৰ কাষৰ 5 মাটি এডোখৰো আছে না তাত আকৌ গাড়ী মটৰ নিবলৈ সুবিধা নাই নহয়